মই গৈ লওঁ। ফাইনেলি আমি জেগাডোখৰলৈ আহিলোঁ। এইটো টংলাৰ ওচৰতে হয়। পুখুৰী এটা আছে, খুব ধুনীয়া পুখুৰী। আপোনালোকে চাওকচোন পুখুৰীটো। আৰু এই পুখুৰীটোৰ নাম হৈছে ভুটীয়া পুখুৰী। আৰু এই নামটো কিয় হ'ল জানেনে? যেতিয়া ভুটীয়া ৰজা আহিছিল, আগৰ দিনৰ কথা, ভুটীয়া ৰজা আহোঁতে এইডোখৰ জেগাতে জিৰণি লৈছিলে। আৰু তেওঁ ইয়াত জিৰণি লৈ তেওঁ নিজৰ কৰিছিলে। ত' চাওক আপোনালোকে, খুব ধুনীয়া হয়। এই পুখুৰীটো এটা ব্যতিক্ৰম পুখুৰী, কাৰণ ইয়াত ভূমিকাৰে পানী ওলাই থাকে। আগতে এই ভূমিকাৰে পানীবোৰ পথাৰলৈ যেনি তেনি সিঁচৰিত হৈ গৈছিল, কিন্তু এতিয়া অসম জল সম্পদ বিভাগে এই পুখুৰীটো সুন্দৰকৈ আটক-ধুনীয়াকৈ বৈজ্ঞানিক পদ্ধতিৰে পানীবোৰ পুখুৰীটোত জমা কৰি এখন চুইচ গেট দিছে। এতিয়া পুখুৰীটোত অতিৰিক্ত জমা হোৱা পানীখিনি চুইচ গেটখনৰ ওপৰেৰে সুন্দৰকৈ পথাৰলৈ গুচি যায়।